হে ফ্ৰেণ্ডছ, মোৰ নাম হয় তন্মজ্যোতি পাঠক আৰু আজি মই প্ৰথমে এনেকৈ ৱেবকেমত মানে নিজৰ ৱেবকেমত দেখাই পিনে ওলাইছোঁ। আজি মই আপোনাক এটা বেলেগ টাইপৰ বস্তু এটা দেখাব ওলাইছোঁ। মানে এটা গান আছিল, ধৰক এটা গান মই শুনাব ওলাইছোঁ। সেইটো গান মোৰ দেউতাৰ লগত বেলেগকৈ গাইছিল। আপোনাক মই দেখাব ওলাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই আপোনাক ইয়াতে গানটো শুনাই দিম আৰু আপোনাক অলপমানে শুনাম, ইমান শুনাব নোৱাৰিম বাৰু। আপুনি নহ'লে চাই ল'ব, মই লিংকটো দি দিছোঁ ভিডিঅ'টো। নহ'লে আপুনি চাৰ্চো কৰিব পাৰে অ' বাপ্পা হৰকান্ত বুলি। এইটো গান মই আপোনাক এতিয়া শুনাই দিম, তাৰপিছত মই শুনাম কি মোৰ দেউতাই কেনেকৈ গাইছিল। বাবা খেন্তুৰ ঘৰত আছে বদলৰ আঠা যাবি তই নিতে নিত বুজি নাপাওঁ মন চিত দুদিন পাছত লাগু এটা লেঠা বাবা হৰকান্ত অ বাবা হৰকান্ত খেন্তুৰ ঘৰত নাজে বিয়াকা অ বাবা খেন্তুৰ ঘৰত আছে বদলৰ আঠা। মানে এতিয়া মোৰ দেউতাই যোনটো নিজে গাইছিল সেইটো একবাৰ শুনাই দিব। গোৱাচোন দেউতা। অ' বাপা হৰকান্তৱে হেন্দুত তাকে নাজে বিয়াকা হেন্দুত তাকে গেলি বাপা হাবাদেই ভোকা পিঠায়ে। মানে ফ্ৰেণ্ডছ, এতিয়া আপুনি গম পালে কি দেউতাই কেনেকৈ গালে। এইটো দেউতাই গোৱাটো অলপ বেলেগ আছিল আৰু ভিডিঅ'ত বেলেগ আছিল। তেতিয়া আপুনি চাই থাকিব ভিডিঅ'টো। আপোনাক কেনেকুৱা লাগিল ভিডিঅ'টো ক'ব আৰু লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।